মই আজি মাছৰ তৰকাৰী বনাবলৈ শিকাম দেই ৰাইজ। ইয়াত এনেকৈ কেৰাহীখন গৰম হ'লে এনেকৈ তেল অকণমান দিব, তাৰপাছত ৰখি থাকিব। পিঁয়াজ অকণমান দি দিব। পিঁয়াজখিনি এতিয়া ৰঙা হ'ব আৰু দেই, ৰখি। তাৰপৰা এনেকৈ বিলাহী ফালিব। বিলাহী ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। এতিয়া বনাবলৈ লৈছোঁ শাক, আৰু আনিলে লাই শাক। বজাৰৰ পৰা লাই শাক লৈ আনিছে দেই গাইছ। আজি খাম আৰু এয়া চব। আজি বনিব লাই শাক ভাজি, আৰু বনিব এইফালে ওলকবি, বিলাহী, আলু, মাছ তৰকাৰী খাম আৰু আজি দেই। আৰু বনাব কোনে? এইফালে কাৰিকৰ, আমাৰ কাৰিকৰ। তো বাচি আছোঁ পুৰা লাই শাক। আজি লাই শাক খোৱা হ'ব। আৰু শাক কোনে ভাল পায় কমেণ্টত কমেণ্ট কৰিব। মই কিন্তু শাক বেয়া পাওঁ দেই। মই কিন্তু শাক বেয়া পাওঁ। কোনে ভাল পায়? আমাৰ ঘৰ অকল মইহে ভাল পাওঁ দেই। মইহে ভাল পাওঁ, আৰু কোনেও ভাল নাপায়। ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব, কেনেকুৱা বনাওঁ। বাই বাই। মই আজি মাছৰ তৰকাৰী বনাবলৈ শিকাম দেই ৰাইজ। ইয়াত এনেকৈ কেৰাহীখন গৰম হ'লে এনেকৈ তেল অকণমান দিব, তাৰপাছত ৰখি থাকিব। পিঁয়াজ অকণমান দি দিব। পিঁয়াজখিনি এতিয়া ৰঙা হ'ব আৰু দেই, ৰখিব। আৰু এনেকৈয়ে জলকীয়া দুটামান ফালি দি দিব আৰু দেই। তাৰপৰা এনেকৈ বিলাহী ফালিব। বিলাহী ফালি মেলি আৰু তাৰপাছত ৰখক দেই, মই কৈ আছোঁ। আৰু এনেকৈয়ে দিব বিলাহীকেইডোখৰ। যেতিয়া পিঁয়াজখিনি জলকীয়াখিনি ৰঙা হ'ব, এনেকৈ বিলাহী দি দিব আৰু দেই ৰাইজ। ৱাহ, ক'ৰ কাৰিকৰ এইটো? এইটো ক'ৰ কাৰিকৰ লাগিছে? আৰু এনেকৈয়ে দেখিছেনে বাৰু? ধুই আছোঁ আৰু দেই, ধুই আছোঁ শাক। এই শাকখিনি ধুই থ'লে বনামগৈ লাই শাকৰ ভাজি। ধুব লাগিব, একদম চাফাকৈ ধুই থাকিব লাগিব, চাফাকৈ আৰু দেই। একদম চাফাকৈ ধুই হ'লেহে মানে এনেকৈ জোকাৰি একদম ইয়াত এনেকৈ থৈ দিম। আৰু এয়া মছলা দি দিলে, পুৰা মছলা জাল দি দিছে। আৰু এতিয়া আৰু ভাজি, আৰু মানে কি মাছৰ তৰকাৰী, আৰু এইপিনে মাছৰ তৰকাৰী, আৰু এইপিনে লাই শাকৰ ভাজি বনিব। আৰু মাছৰ তৰকাৰী হৈ যাব। মাছখিনি আছে ক'ত দেখাম দেই। ইয়াত আছে, ইয়াত গাইছ, ইয়াত আছে মাছৰ তৰকাৰী ফ্ৰিজত। এয়া মাছৰ তৰকাৰী নাই, চৰি মাছ আছে দেই, মাছ। আপোনালোকে এখন ভালকৈ দেখিছেনে? এয়া মাছ দেখিছেনে? এয়া মাছ। এইপিনে মাংসও থৈ দিয়া আছে বাৰু। তাৰপাছত পিছতহে আৰু এয়া বনাই আছে। কিন্তু প্ৰেংক কৰিছিলোঁ দেই। সকলোৱে জানেই মাছৰ তৰকাৰী বনাবলৈ ধেমালি কৰিছিলোঁ দেই। ধেমালিকণ কৰিলোঁ আৰু। কোনেনো নাজানে আজিৰ দিনত মাছৰ তৰকাৰী বনাবলৈ ন? মাছৰ তৰকাৰী বনাবলৈ চবেই জানে ন? সেইটো সামান্য কথা আৰু। দি দিয়ক পিঁয়াজ, নহৰু, ৰচুন যি দিয়ক, আৰু মাছখিনি দি দিয়ক, হৈয়ে গ'ল আৰু ন? খালি মজাকৈ বনাবলৈ হ'লে ধুনীয়াকৈ চাই বনাব, আৰু বিন্দাছ খাই থাকক আৰু। আৰু শাক কেনেকৈ বনাই আছোঁ দেখাই আছোঁ। শাক কিন্তু লাই শাক যদি এগাল লাই শাক অনা হয়, কিন্তু ওলাইগৈ এইকণ, হয়নে? তো ঠিক আছে, লাই শাকৰ ভাজিকণ দেখাই আছোঁ। হৈ গ'লে মানেকৈ ঠিক আছে। পুৰা কাটি আছোঁ আৰু লাই শাক দেই। শাক কাটি আছোঁ, আৰু এনেকৈ আহিছোঁ আজি, একদম দেখিছেনে? আৰু যদি নতুনকৈ আহিছে আপোনালোকে, কোন নতুনকৈ আহিছে কমেণ্ট কৰিব। আৰু যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু এবাৰ শ্বেয়াৰ কৰি দিব, আৰু সদায় কমেণ্ট কৰি থাকিব, আৰু ভাল লাগিব। মই চাম আৰু আপোনালোকৰ কমেণ্টবোৰ ন? তেন্তে চিনাকি হ'ম, লাইভ দিম, লাইভত আহিব। আৰু কামৰ মাজতে দুটামান কথা পাতিছোঁ, আৰু নিশ্চয় ফ'ল' শ্বেয়াৰ কৰিব। আকৌ নতুন এটা ভিডিঅ' সৈতে আকৌ আহিম। তেন্তে আজিলৈ বাই বাই। লাই শাক বনাই শেষ হ'লে দেখাই দিম। বাই। ধুই মেলি ধুনীয়াকৈ ইয়াত নিমখ অকণমান দি, পুৰা এনে শাক যে বনাই মেলি, লাই শাক ধুই মেলি ধুনীয়াকৈ নিমখ অকণমান দি, পুৰা এনেকৈ খচিব লাগিব, দেখিছেনে? কাটি পেলাই পুৰা খচিব লাগিব, কুটি বাচি, তাৰপাছত পুৰা নিমখ দি খুচিব, এনেকৈ খচি ইয়াত। তাৰপাছত এইখিনি ধুব লাগিব আকৌ দেই। ধুই পেলাই পানীটো পেলাই দিব লাগিব। তেতিয়া মানে ইয়াত তিতা এটা ভাৱ আহে যে, সেই তিতা ভাৱটো নাহিব। খালে আপোনালোকৰ তিতা নালাগে তেতিয়া। পানী অকণমান দি দিলোঁ, আৰু এইখিনি পানীখিনি পেলাই 2-3বাৰমান ধুই দিম, ৰসটো পেলাই দিম। কাৰণ কেলৈ ৰসটো কিছুমানে কয় পেলাব নালাগে, ৰসটোতে বোলে ভিটামিন থাকে, সেইটো হয়। কিন্তু তিতা লাগে। ডাঙৰ লাই শাকজোপা বেছিকৈ তিতা লাগে ন খালে মানেকৈ। সেইকাৰণে নিমখ অকণ দি পিনি চেপি পেলাই দিব লাগে ৰসটো। ঠিক আছে, হ'ব। খালে শাক পুৰা ৰেডি হৈ গৈছে আৰু দেই। মানে কি আৰু মজাই মেলিহে দিছোঁ আৰু দেই। মজাই মেলি ঢাকন মাৰি দিয়া হ'ব। তাৰপাছত এইফালে মাছৰ তৰকাৰী ৰেডি, আৰু ৰেডি, দেখিছেনে? গৰম ভাত ৰেডি। খাম আৰু সুদা ভাত সেইপিনে ল'মহে আৰু দেই, খোৱা নাই আৰু। তো আজিৰ ভিডিঅ'ৰ পৰা বিদায় মানিছোঁ। বাই বাই গাইছ। ফাইনেলি ভাজি আৰু এইপিনে তৰকাৰী হৈ গ'ল ৰেডি। মাছটো তলত সোমাই আছে দেই। তো বাই বাই বুলি কৈ পেলাই আকৌ আহি যাওঁ শেষ কৰিবলৈ ভিডিঅ'টো। দেখিছানে? ধুনীয়াকৈ শুকাই গৈছে এতিয়া আৰু।